এইটো কিমান আশ্চৰ্যজনক যে পৃথিৱীখন উন্নত কৰিবলৈ আৰম্ভ কৰাৰ আগতে কাকো এক মুহূৰ্তৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। অসফল হোৱাতকৈ বৰঞ্চ মূল্যৱান তথা সফল ব্যক্তি হ'বলৈ চেষ্টা কৰক। এটা বেজীৰে এজন ৰোগীৰহে চিকিৎসা হয়, কিন্তু স্বাস্থ্য জ্ঞানৰ এখন গ্ৰন্থেৰে হাজাৰ ৰোগৰ প্ৰতিবিধান পায়। আপুনি যি কৰিব লাগিব সেয়া কৰক, যেতিয়ালৈকে আপুনি যি কৰিব বিচাৰে আৰু সেয়া কৰিব নোৱাৰে। আমি পৰৱৰ্তী শতিকালৈ আগবাঢ়ি যাওঁতে যি আনক শক্তিশালী কৰে তেওঁলোক নেতা হ'ব। সত্য কেতিয়াও কৃত্ৰিম হ'ব নোৱাৰে। ই এনে এক বস্তু যাক ইচ্ছামতে তৈয়াৰ কৰিব নোৱাৰি। যদি আপুনি আন কাৰোবাৰ বাবে চাকি জ্বলায়, ই আপোনাৰ পথো উজ্জ্বল কৰিব। যি উপযোগী সেয়া অৱশোষণ কৰক, ইয়াৰ অপ্ৰয়োজনীয় বস্তুবোৰ বৰ্জন কৰক আৰু আপোনাৰ সেয়া নিজৰ সৈতে যোগ দিয়ক। একো ইম্পচিবল নহয়। শব্দটোৱে নিজেই কয় যে আই এম পচিবল। মোৰ মৃত্যুত বন্ধ বুলি ঘোষণা নকৰিবা, বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা যদি মোক সঁচাকৈ ভাল পোৱা।